এয়া দেখিছেনে ভোট জলকীয়া মই আচাৰ বনাম বুলি ভাবিছোঁ। এয়া আচাৰ বনাবৰ কাৰণে মায়ে কালি আনি দিলে। তো এয়া এতিয়া আচাৰ বনাম আৰু এয়া ইমান ধুনীয়া দেখিছেনে। ফুলহে ৰাখিব মন গৈছে বাট আচাৰটো ভৰাই লওঁ তাৰপাছত। হাই হেল্ল' নমস্কাৰ সকলোকে। মই আপোনালোকক এটা বস্তু দেখুৱাওঁ দেই। এয়া দেখিছেনে, দেখিয়ে মানে মোৰ ভয় লাগিছে, কিন্তু মই আচাৰ বনাম মানে আচাৰ বনাই মই ভাল পাওঁ। তো মই আচাৰ বনাই থাকোঁ এনেকৈ মাজে মাজে। সেইদিনাখন আমৰ আচাৰ বনালোঁ, এতিয়া আকৌ জলকীয়া আচাৰ বনাম। এইখিনি গোন্ধ ইমান স্মেলটো আহিছে, জ্বলা বাপৰে বাপ দেখিছেনে। এয়া মিৰ্চিখিনি মই জলকীয়াখিনি মই এতিয়া ধুই আনিলোঁ, দিনতে ধুই ৰ'দত দি দিছিলোঁ। তাৰপাছত এতিয়া মই কাটি আকৌ ৰ'দত দিব লাগিব। আজি ৰাতিয়ে হ'ল, কাইলৈ ৰ'দত দিম। তাৰপাছত মই আচাৰখিনি বনাম। তো চাই থাকিব ভিডিঅ'টো। এতিয়া মই কাটিবলৈ ভাইটিক লগাম, মই কাটিব নোৱাৰোঁ কিন্তু মানে বহুত জ্বলা, তো মই ভাইটিক লগাম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। এইখিনি মিৰ্চি, হিন্দীত কয় ন মিৰ্চি, চিল্লি, তো চাই থাকিব। এয়া দেখিছেনে ভোট জলকীয়া মই আচাৰ বনাম বুলি ভাবিছোঁ। এয়া আচাৰ বনাবৰ কাৰণে মায়ে কালি আনি দিলে। তো এয়া এতিয়া আচাৰ বনাম আৰু এয়া ধুবলৈ লাগিব। এতিয়া ইয়াত ধুই লওঁ, তাৰপাছত ৰ'দত দিম। ৰ'দত দি ভালকৈ শুকুৱাই ল'ম, পানীখিনি নাইকিয়া কৰিব লাগিব যিহেতু। তো তাৰপাছত বনাম আৰু চাই থাকিব। এয়া এইখিনি গেলা হৈছে, তো এইটো নেকাটো ছাইডত থৈ দিব লাগিব। তো এইখিনি মই কাটিব লৈছোঁ আৰু এয়া ডলাত পেপাৰ এখন দি লৈছোঁ। তাৰপাছত এতিয়া ইয়াত টুকুৰা টুকুৰকৈ কাটি ইয়াত থৈ যাব লাগিব, যিহেতু ৰ'দত দিব লাগিব কাইলৈ। এয়া কাটিব আৰু এতিয়া কাটিব ষ্টাৰ্ট কৰিছে আৰু দেখিছেনে। ডাঙৰ বেছিয়ে হৈছে নেকি গম নাপাওঁ আৰু। এয়া দেখিছেনে কি যে আৰু দেই। এইখিনি কাটি হ'লে মই আপোনালোকক দেখুৱাম দেই। মোৰ জলকীয়া কাটি হৈ গ'ল, ভাইটিয়ে কাটি ৰেডি কৰি দিলে। তাৰপাছত মই এনেকৈ থৈ দিছোঁ আজি ৰাতিৰ কাৰণে। কাইলৈ মই ৰ'দত দি আকৌ ধুনীয়াকৈ অকণমান শুকুৱাই ল'ম, যিহেতু ইয়াত পানী থাকে এইবোৰ। তো সেইখিনি শুকুৱাই ল'লে ভাল হয়, তেতিয়া মানে বেয়া নহয় আচাৰটো পটককৈ। তো এয়া মই শুকুৱাই ল'ম কাইলৈ। তো এতিয়া মানে এনেকৈ থৈ দিছোঁ। কিন্তু এটা কথা জানেনে, ইমানেই ধুনীয়া গোন্ধ এটা আহিছে মানে আপোনালোকক কি ক'ম, আপোনালোকে জানেই জলকীয়া গোন্ধটো কেনেকুৱা, ভোট জলকীয়া। তো ইমান ধুনীয়া লাগিছে, কিন্তু ভয় লাগিছে দেই মই চুবলৈ, নুচুওঁ বাৰু। তো এয়া আপোনালোকে ফিল কৰক, মই কৈ দিছোঁ আপোনালোকে ফিল কৰক। এয়া দেখিছেনে কিমান গোন্ধটো আহিছে, মজা। এয়া মই জলকীয়া আচাৰৰ কাৰণে এইখিনি মছলা ব্যৱহাৰ কৰিম। মই বেছিকৈ মছলা নিদিওঁ, অকণমান এচামুচে দিছোঁ। চ' এতিয়া মই এইখিনি ইয়াত ভাজিম আৰু। তো এইখিনি ভাজি লওঁ, তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই মিঠাতেলখিনি গৰম কৰি থওঁ, পাছত লগাব লাগিব। তো এয়া মিঠাতেল, মই তেল অকণমান সৰহকৈ গৰম কৰি থওঁ, কাৰণ আগৰ ভিডিঅ' দিছিলোঁ আপোনালোকক দেখিছিলে চাগে। আমৰ আচাৰখিনিত মই তেল ভালকৈ দিয়া নাছিলোঁ, থাকি গৈছিলে দিবলৈ। তো আজি দিম আৰু সেয়াৰ কাৰণে গৰম কৰি লৈছোঁ একেজোতে। তো জলকীয়াত অকণমান দিম, তাৰপাছত আকৌ আমৰ আচাৰখিনিত অকণমান দিম। তো এয়া তেলখিনি গৰম হৈ লওক। তেলখিনি গৰম হোৱালৈকে মই এইখিনি মিক্সাৰত পিচি আনিব লাগিব। আৰু এটা বস্তু আপোনালোকক দেখুৱাব থাকি গৈছিলে, এইখিনি সৰিয়হ, এইখিনিও মই এতিয়া পিচি আনিব লাগিব। এয়া মই ভিনেগাৰত তিয়াই থৈছিলোঁ, তাৰপাছত এয়া মই এতিয়া মিক্সাৰত পিচি আনিম এই দুটা। এয়া আচাৰখিনি আৰু এয়া সৰিয়হখিনি মই গ্ৰাইণ্ড কৰিবৰ কাৰণে এয়া দি ল'লোঁ। তাৰপাছত এতিয়া আৰু এয়া সৰিয়হখিনিও দি ল'লোঁ। এতিয়া আৰু এইখিনি মোৰ পেষ্ট কৰি হৈ গ'ল। এতিয়া মই এইখিনি মিক্স কৰিম। মিঠাতেল দি ল'লোঁ, ভালকৈ ধৰিব পৰা নাই চাগে ক'লা চৰিয়াটো। তাৰপাছত এতিয়া মই এইখিনি দি দিম।
সৰিয়হখিনি তাৰপাছত দিম মই এয়া মছলাখিনি এতিয়া দিম জলকীয়া এতিয়া দিলোঁ জলকীয়াখিনি এতিয়া মই এয়া মিক্স কৰিম মই নিমখ দিয়া নাছিলোঁ এতিয়া মই চাই নিমখটো অকণ দিব লাগিব তেল যিমান গৰম কৰিছিলোঁ গোটেইখিনি দিব লাগিব চাগে তেল নহ'লগৈচোন খিনি তেল আকৌ দিবগৈ লাগিব তো এয়া অকণমান মিক্স কৰি হৈছে আৰু মই এতিয়া অকণমান নিমখ দি দিম যিহেতু মই নিমখ অকণমানো দিয়াই নাছিলোঁ তো অকণমান দি দিছোঁ আৰু মই জলকীয়াখিনি অকণমান ডাঙৰকৈ কটাইছোঁ কালাৰৰ কাৰণে অকণমান হালধি দি দিলোঁ মই সেইখিনি দেখাব নোৱাৰিলোঁ চাগে থাকিয়ে গ'ল নেকি মই পাহৰি থাকিলোঁ তাৰপাছত এতিয়া আৰু অকণমান এয়া তেলখিনি দিম তাৰপাছত আকৌ ভিনেগাৰ অকণমান দি দিম এতিয়া আৰু ইমানে দিম এয়া মোৰ আচাৰ কমপ্লিট হৈ গ'ল গাইজ বাপৰে ইমানেই মানে গোন্ধটো মজা আহিছে নহয় আপোনালোকক মই কৈছোঁ নহয় ইমানেই খাওঁতে জ্বলা পাব মানে আচৰিত জ্বলা তো এয়া কমপ্লিট তো কেনেকুৱা পালে মোৰ ভিডিঅ'টো চাই কমেণ্ট কৰিব লাষ্টত মই ভিনেগাৰ অকণমান দি দিছোঁ এয়া আমাৰ বাৰীৰ আম এজোপাহে আছে দেই কিন্তু অকণমান লাগিছে আৰু এয়া মই আচাৰ ৰ'দত দিছিলোঁ যে এয়া জলকীয়াখিনি ৰ'দত দিয়া হৈ গ'ল দুদিনমান এতিয়া মই ভৈয়ামত ভৰাম আৰু চিচাৰ ভৈয়ামত তো আপোনালোকক অকণমান দেখুৱাই দিলোঁ এতিয়া মই ভৈয়ামত ভৰাম তাৰপাছত মোৰ আচাৰ হৈ গ'ল আৰু দুদিনমান দি দিলোঁ জলকীয়াখিনি এনেকৈ তাৰপাছত এতিয়া মই ভৈয়ামত ভৰাম আৰু তো মোৰ এয়া কমপ্লিট হৈ গ'ল তাৰপাছত এয়া ভৈয়াম ইমান ধুনীয়া দেখিছেনে ফুলহে ৰাখিব মন গৈছে বাট আচাৰটো ভৰাই লওঁ তাৰপাছত কিবা এটা কৰিব লাগিব এইখিনি এয়া মই আচাৰখিনি ভৰাই আছোঁ তেল দিবগৈ লাগিব আমি মানে বেছি মাহঁতে তেল দিলে বেয়া পায় মানে তো সেইকাৰণে কমকৈ মই মানে তেল দিওঁ মোৰ আচাৰ ভৰাই কমপ্লিট হৈ গ'ল এয়া ইমান ধুনীয়া চিচাৰ ভৈয়ামটো মই বহুত ভাল পাইছোঁ কিন্তু দেখিছেনে তো এয়া কমপ্লিট তো কেনেকুৱা পালে ভিডিঅ'টো কমেণ্টত জনাব আজিলৈ আহিলোঁ বাই বাই